আমি অতি কম সময়ত মনলৈ অহাত বৰ্তমান সময়ৰ লগত খাপ খুৱাই যোনে যি জানে তেখেতৰ বিষয়ে অলপ লিখাৰ কাৰণে আমি অনুৰোধ কৰাত কিছু লিখা আমি পাইছিলোঁ। সেইখিনিয়ে আমি কিন্তু ভুলে শুদ্ধই এখন কিতাপ আকাৰত উলিয়াই ইয়ালৈ আনিছোঁ আৰু সেইখন আজি উদ্বোধন কৰাৰ কাৰণে আমি আগবাঢ়িব ওলাইছোঁ। সেয়ে মই আমাৰ মৃণাল গোস্বামী তেখেতৰ ভতিজাক তেখেতক অনুৰোধ কৰিছোঁ কাৰ্যসূচীটো আগবাঢ়ি নিয়াৰ কাৰণে।